ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাস 9 এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। সেই টপিকটো হৈছে ফাইন্ড দা ডেসিমেল এক্সপেনশন অফ 10/3, 7/8 and 1/7। অসমীয়া মিডিয়াম সকলৰ কাৰণে যে এই ভগ্নাংশবিলাকৰ আমাৰ দশমিক বিস্তৃতিত প্ৰকাশ কৰিব লাগিব আৰু সেই দশমিক বিস্তৃতিবোৰ কেনে ধৰণৰ সেইবোৰ আজি আমি আলোচনা কৰিম। তো ফার্স্ট অফ অল আমি যদি 10/3 এইটো যদি চাও, এইটোক আমি প্রথমে কি কৰিব লাগিব, দশমিক বিস্তৃতিত প্রকাশ কৰিব লাগিব। 10/3 অর্থাৎ এইটো 3ৰে 10ক হৰণ কৰিব লাগিব। এটা আমি লং ডিভিজন মেথড, দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰে, অর্থাৎ 3ৰে 10ক ভাগ কৰিব লাগিব। এতিয়া 3 10ৰ ভিতৰত কেইবাৰ যায়? 3বাৰ যায়, হয়নে? 3 3 গুণ 9, মাইনাস কৰিলে কিমান আহিব? 1 আহিব, হয়নে? এতিয়া চোৱা, 3 আৰু 1 এই দুইটাৰ ভিতৰত কি ডিফারেন্স আছে? 3তকৈ 1 সৰু, হয়নে? 3 1ৰ ভিতৰত নাযায়, গতিকে ইয়াত দশমিক দিব লাগিব। দশমিক দিলে ইয়াত এটা শূন্য বহিব, ঠিক আছে? এতিয়া 3 10ৰ ভিতৰত কেইবাৰ যায়? 3বাৰ যায়, 3 3 গুণ 9, আকৌ 1 হ'ব, আকৌ যেহেতু দশমিক দিয়া হৈছে সেইকাৰণে শূন্য এটা আহিব, আকৌ 3বাৰ যাব, হয়নে? এতিয়া আকৌ 9 বহিব, মাইনাস কৰিলে 1 হ'ব। এটা বস্তু তোমালোকে লক্ষ্য কৰা যে প্ৰথমত আমাৰ ভাজ্যটো কি আছিল? 1 আছিল, আকৌ ভাগ শেষসমূহ 1 আহিছে। চোৱা, 1 আহিছে, 1 আহিছে, 1 আহিছে। তাৰ মানে ভাজ্য সেই একে সংখ্যা বাৰে বাৰে আহি থাকিব ভাগফলত। তাৰ মানে এই সংখ্যাটোক আমি লিখিব পাৰো 0.33 ... তাৰ মানে 3 আহি থাকিব, 3 আহি থাকিব, এনেকে আহি থাকিব, বা এইটোক আমি এনেকে লিখিব পাৰো। মানে যি সংখ্যাটো বাৰে বাৰে আহি আছে সেই সংখ্যাটোৰ ওপৰত যদি আমি এখন দাড়ি দিওঁ, সেইটোক কি বুলি কোৱা হ'ব? বাৰ বুলি কোৱা হ'ব। আৰু এনে ধৰণৰ দশমিক বিস্তৃতি সংখ্যাবোৰক কি বুলি কোৱা হয়? যদি আমি এনে ধৰণৰ সংখ্যা যে ভাগ কৰাৰ পিছত যদি দেখা যায় যে ভাগফলটো এটা সংখ্যা বা দুটা সংখ্যা বাৰে বাৰে আহি আছে, তেতিয়াহ'লে তেনে ধৰণৰ সংখ্যাক আমি নন টার্মিনেটিং রিকোয়ারিং ডেসিমেল নাম্বার বুলি কম, ঠিক আছে? এতিয়া এইটো হল, এতিয়া আমি আকৌ আন এটা সংখ্যা চাম। এই সংখ্যাটো কি হয় চোৱা, এইটো লিখি লবা, হৰণ কৰিব লাগে, তেতিয়াহ'লে কি হ'ব চোৱা, 8 7তকৈ ডাঙৰ, গতিকে ইয়াত এটা শূন্য দি দশমিক দিলে ইয়াত বহিব এটা শূন্য। এতিয়া 8 7ৰ ভিতৰত কেইবাৰ যায়? 8 বাৰ যায়, 8 বাৰ গলে কিমান হ'ব? 64 হ'ব। এতিয়া 9 বাৰ গলে কি হ'ব? 72 হ'ব, গতিকে আমি 8 বাৰ দিব লাগিব। এতিয়া এইটো কিমান হ'ব? 6 হ'ব। 6 হলে আকৌ ইয়াত এটা শূন্য হ'ব। এতিয়া 8 কেইবাৰ যাব চোৱা, এতিয়া 8 যদি আমি 8 বাৰ দিওঁ 64 হৈ যাব, গতিকে ইয়াতো আছে 60, গতিকে ইয়াত দিব লাগিব কিমান? 7। এতিয়া কিমান হ'ব? 56। আকৌ কিমান থাকে? 4 থাকে, এতিয়া কিমান হ'ব? 40। এতিয়া কেইবাৰ যায়? 5 বাৰ যায়, 5 বাৰ গলে কিমান হ'ব? 40 হৈ গল। এতিয়া চোৱা, আমাৰ ভাগশেষটো কি আহি গল? ৰিমাইন্ডাৰটো কি আহি গল? এইটো শূন্য আহি গল। সো এইটোক আমি লিখিব পাৰো 0.875। সো যদি কোনো এটা সংখ্যা ভাগ কৰাৰ পিছত তাত ৰিমাইন্ডাৰ যদি 0 হয়, তেতিয়া তেনে ক্ষেত্ৰত আমি কি লিখিব পাৰো? টার্মিনেটিং ডেসিমেল, হয়নে? ডেসিমেল অর্থাৎ পরিসমাপ্ত, পরিসমাপ্ত দশমিক বিস্তৃত, দশমিক বিস্তৃত, এনেকে আমি লিখিব লাগিব। যেতিয়াই ভাগশেষ 0 আহিব, তেতিয়াহ'লে তেনে ধৰণৰ সংখ্যাক আমি টার্মিনেটিং ডেসিমেল বুলি কম। আৰু যদি অসমীয়াত কোৱা হয় পৰিসমাপ্ত দশমিক বিস্তৃতি।
এতিয়া বুজি পালা। এতিয়া নেক্সট আৰু এটা আছে 1/7। 1/7 টো চোৱা কি হয়, 1/7 তাৰ মানে এইটো কি হব, 7ৰে একক হৰণ কৰিব লাগে, 7ৰে একক হৰণ কৰিব লাগে। তেতিয়া আমি কি কৰিব লাগিব, 0 দি ইয়াত দশমিক দি ইয়াত 0 এটা দিব লাগিব। 7 10ৰ ভিতৰত কেইবাৰ যায়, একবাৰ যায়। কিমান থাকে, 3 থাকে। দশমিকৰ সলনি 0 আহিব। এতিয়া কেইবাৰ যাব, 4বাৰ যাব। 4বাৰ গেলে 28। কিমান থাকে, 2 থাকে। 0 হব। 2বাৰ যাব, 2বাৰ গেলে 14। কিমান থাকে, 6 60। এবার কিমান যাব, 8বাৰ যাব। 8বাৰ গলে 56। কিমান আহিব এইটো চোৱা, 4 আহিব। 0 5 আহিব, 35। কিমান আহিব আকৌ, 5 আহিব। 0 70 7 7 গুণ 49 হয়নে। কিমান আহিল, 1 আহিল। এতিয়া চোৱা, প্ৰথমত আমাৰ ভাজ্যটো কিমান আছিল, আকৌ ভাগশেষটো একে হৈছে। যদি ভাগ কৰোতে কৰোতে প্ৰথমত যেটো ভাজ্য আছিলে সেই ভাজ্যটো যদি ভাগশেষত আহে, তেতিয়াহলে আমি কি কৰিব লাগিব, এই যে এইকেইটা সংখ্যা যে আহিছে ভাগফলত চোৱা, ভাগফলত কি আছে, 0.142857 বা এনেকে আহিব। আকৌ যদি ভাগ কৰা যায়, এইকেইটা সংখ্যাই বাৰে বাৰে আহিব। গতিকে এইটোৰ ওপৰত আমি কি দিব পাৰো, বাৰ চিহ্ন দিব পাৰো। দেখা যায় যে দশমিকৰ পিছত কেইটা অংক বাৰে বাৰে আহি আছে, 1 2 3 4 5 6টা অংক ৰিপিট আহিব। সো এনেধৰণৰ সংখ্যাক ভাগ কৰিলে কেতিয়াও শেষ নহয়। গতিকে এনেধৰণৰ দশমিক সংখ্যাক আমি কি, ৰিকুৱাৰিং ডেচিমেল। সো আজিৰ ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে, নিশ্চয় তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আৰু এনেধৰণৰ ভিডিও যদি তোমালোকৰ লাগে, লাইক এণ্ড সাবস্ক্ৰাইব কৰিবা।